নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। তো বহুতে ভাল খবৰ, শিক্ষা বিভাগত হ'ব বৃহৎ নিযুক্তি। তো ইয়াতে গ্ৰেড 3 গ্ৰেড 4 এনেকুৱা ধৰণৰ পদত হ'ব নিযুক্তি। তো মে মাহৰ ভিতৰতে সম্পন্ন হ'ব নিযুক্তি প্ৰক্ৰিয়া। আৰু আজি এখন বাতৰি কাকতত লিখিছে 60,000 নিবনুৱাই নিযুক্তি পাব মে মাহৰ ভিতৰত। তো ভিডিঅ'টোত দুয়োটা আপডেটে আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো ইয়াতে লিখিছে শিক্ষা বিভাগত বৃহৎ নিযুক্তি, মে মাহৰ ভিতৰত সম্পন্ন হ'ব নিযুক্তি প্ৰক্ৰিয়া। 1500টা পদত নিযুক্তিৰ অনুমোদন ৰাজ্য চৰকাৰৰ। 743টা সহকাৰী অধ্যাপক পদৰ নিযুক্তিত অনুমোদন। কলেজৰ চতুৰ্থ বৰ্গৰ 524টা পদত দিয়া হ'ব নিযুক্তি। তৃতীয় বৰ্গত 233টা পদত নিযুক্তি দিয়া হ'ব। তো ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। তো বহুতে এটা ভাল খবৰ, শিক্ষা বিভাগত হ'ব বৃহৎ নিযুক্তি আৰু আজি কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ লোৱা হৈছে। তো মে মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিব এই নিযুক্তি প্ৰক্ৰিয়া। আৰু এতিয়া আহিছোঁ দ্বিতীয়টো আপডেটটোলৈ। তো ইয়াতে লিখিছে মে মাহৰ ভিতৰত 60,000 নিবনুৱাই নিযুক্তি পাব। তো ইয়াতে যিখিনি নিযুক্তি সম্পৰ্কে লিখিছে সেইখিনি মই আপোনালোকক দেখুৱাই দিছোঁ। তো ইয়াতে 11 জানুৱাৰী, তো আজি এখন বাতৰি কাকতত প্ৰকাশ পাইছে। তো ইয়াতে লিখিছে ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি অহা মে মাহৰ ভিতৰত ৰাজ্যত থকা নিবনুৱাসকলৰ মাজৰ পৰা 60,000 নিবনুৱাই বিভিন্ন বিভাগত নিযুক্তি লাভ কৰিব। তাৰ পৰৱৰ্তী মাহ দুটাত বাকীসকলক নিযুক্তি দি মুঠ 1 লাখ নিয়োগ প্ৰক্ৰিয়া সম্পন্ন কৰিব ৰাজ্য চৰকাৰে। তো এটা বহুতে ভাল খবৰ। তো মে মাহৰ ভিতৰতে 60,000 নিবনুৱাই নিযুক্তি পাব। তো ইয়াতে বিভাগসমূহৰ নাম উল্লেখ কৰা নাই, যদিও ইয়াতে লিখিছে বিভিন্ন বিভাগত নিযুক্তি লাভ কৰিব। তো ইয়াতে আপোনালোকৰ পঞ্চায়ত, স্বাস্থ্য বিভাগ, এগ্ৰিকালচাৰ, ভেটেনাৰী এনেকুৱা ধৰণৰ বিভাগসমূহত আপোনালোকৰ নিযুক্তিসমূহ হ'ব। তো এটা বহুতে ভাল খবৰ বুলি ক'ব পাৰি নিবনুৱা যুৱক যুৱতীসকলৰ বাবে। তো এইখিনিয়ে আছিল ভিডিঅ'টো আপোনালোকক দিবৰ বাবে। তো আজিলৈ ইমানে। জয় আই অসম।